নমস্কাৰ। আজি আমি বহুদিনৰ অন্তত ভাগৱত চৰ্চা কৰিম বুলি মন কৰিছোঁ। সদায় দৰ্শকে নিশ্চয় জ্ঞাত, আমি কিছুদিন পূৰ্বে ভাগৱত চৰ্চা কাৰণে আগবাঢ়িছিলোঁ। কাৰণ কিছুদিন বিৰতিৰ পিছত আজি আমি আকৌ মনস্থ কৰিছোঁ। আমাৰ মাজত ভাগৱত পাঠক শ্ৰী মনোৰঞ্জন দত্ত বাবু উপস্থিত আছে। আমি আজি এটা এনেকুৱা কাহিনী আপোনালোকক শুনাবলৈ ওলাইছোঁ। পাপটো কৰিবলৈ খুব সহজ, কিন্তু তাত পাপৰ পৰা নিস্তান পোৱাটো ইমান সহজ নহয়। ঠিক তেনেকুৱা এটা কথা অজামিল উপাখ্যান। অজামিল এনে এজন মানুহ আছিল য'ত নেকি তেওঁৰ ভক্তি, তেওঁৰ অগাধ মাতৃভক্তি, পিতৃভক্তি, তেওঁৰ আচৰণ ব্যৱহাৰত ঋষি মুনি গোটেই দেৱতাসকলে অতি আচৰিত হৈ গৈছিল। এনেকুৱা নিষ্ঠাবান আদৰ্শবান আছিল অজামিল। কিন্তু সেই অজামিলে পাপৰ পথ লোৱাৰ পিছত কি পৰিণতি হ'ল তাৰ বিষয়ে আজি আমাক বাপে বিস্তাৰভাৱে জনাব। আমাৰ ইয়াত ভুলভ্ৰান্তি হ'ব পাৰে, গতিকে আপোনালোকক আমি কাটৰ অনুৰোধ কৰিছোঁ, আমাক যাতে শুধৰণি আঙুলিয়াই দিয়ে তাৰ কাৰণে। এতিয়া আপুনি অজামিলৰ বিষয়ে, যেতিয়া বৰ্তমান যুগত আমিয়ে অজামিল যিটো হৈ আছোঁ, আমিয়ে অজামিল মানুহৰ যিটো বৰ্তমান স্বৰূপ, এনেকুৱা অৱস্থা এতিয়াই ভাল, এতিয়াই ভাল। গতিকে অজামিলৰ উপাখ্যানৰ দ্বাৰাই যাতে সদায় লোকসকলক যাতে কিছু জ্ঞান আহৰণ কৰিব পাৰি, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আপুনি এইখিনিতে অজামিলৰ উপাখ্যান হৈছে। কৃষ্ণ। এই অজামিল উপাখ্যানটো ভাগৱতত পোৱা হিচাপে এনেধৰণৰ আছিল যে অজামিল নামৰ ব্ৰাহ্মণ এজন বৰ নিষ্ঠাবান লোক আছিল। পিতৃ মাতৃৰ ভক্তি অটল হৈ আছিল। কিন্তু তেওঁৰ দুৰ্ভাগ্যবশতঃ মাজতে তেওঁৰ অলপমান অসুবিধা হ'ল, কি কুসংগৰ ব্ৰত হ'ল, সেইটো ভাৱ গুচি অলপ বেৰি পঠি গ'ল, যাৰ ফলত তেওঁৰ নাম অজামিল বেছি তেওঁ বেয়া পঠি যোৱাৰ কাৰণে তেওঁৰ এইটো কাহিনী এটা আছে ভাগৱতত। তেওঁ বৰ নিষ্ঠাবান লোক আছিল। মাক বাপকক খুব আদৰ সন্মান ভক্তি কৰিছিল। কিন্তু এদিনাখন তেওঁ এখন বননিৰ মাজেদি যাওঁতে এই বেশ্যালয়ত সংগ পাই তেওঁ নিজৰ মাক বাপকক পাহৰি এই বেশ্যাৰ লগত তেওঁৰ বিবাহ হয়, আৰু সেই বিবাহ হৈয়ে তেওঁ নিজৰ মাক পিতাৰ কথাটো পাহৰি এই বেশ্যাৰ লগতে তেওঁ পুনৰবাৰ সংহাৰ কৰে। আৰু সেই সংহাৰ কৰি এটি কৰি 10টি পুত্ৰৰ পিতৃ হ'ল। এই অজামিল নামৰ ব্ৰাহ্মণটোৰ এই বেশ্যাৰ লগত সংহাৰ কৰি এটি কৰি তেওঁৰ 10টা পুত্ৰৰ জন্ম হয়। আৰু শেষৰ পুত্ৰটোৰ নাম নাৰায়ণ নাম থৈছে। আৰু নাৰায়ণ নাম থৈ তেওঁক অতি এইটো মৰম কৰিছিল। সৰু ল'ৰাটোক সদায় ল'ৰাটোক যেতিয়া হ'লেও তেওঁক সদায় ল'ৰাটোক মৰম কৰে আৰু ল'ৰাটোৰ নাম কাঢ়িয়ে থাকে। আৰু সেই নামৰ মাহাত্য দিয়ে তেওঁ ভগৱানৰ কথা ভবা নাই। ভগৱানৰ নাম যে নাৰায়ণ বুলি তেওঁ মাতিবলৈ ধৰিলে পুত্ৰ স্নেহ। সেই ভগৱানৰ নাম নাৰায়ণ, এইটো কথাৰ কি মাহাত্য আছে এইটো কথাটো কোনেও নাজানে। গতিকে তেওঁ মাতিছিল পুতেকক, হে বাপা নাৰায়ণ, ক'ত আছা, তুমি মোৰ ওচৰলৈ আহা। এইবুলি মাতাত তেতিয়া বিষ্ণুৱে, অন্তৰ্যামী ভগৱান বিষ্ণুৱে তেওঁৰ নামৰ মাহাত্য হিচাপে তেওঁৰ বিষ্ণুদূত 4জন পঠাই দিয়ে বৈকুণ্ঠলৈ। আৰু যমদূত 3জনক এই বিষ্ণুদূতে আহি যুদ্ধ কৰি তাহাক পৰাস্ত কৰি খেলি দিয়ে। আৰু বিষ্ণুদূতৰ হাতত পৰি অজামিলে মুক্তি পায়। গতিকে তেওঁ এই কুসংগ নামৰ মাহাত্য দিয়ে, তেওঁ কুসংগটো গুচি তেওঁ পুনৰ আগৰ সেই মুক্তি লাভ কৰা। নাৰায়ণ বুলি মাতাত ভগৱানে, অন্তৰ্যামী ভগৱানে বিষ্ণুদূত 4জন পঠাই দিয়ে। আৰু সেই বিষ্ণুদূত 4জনে আহি
আৰু যমদূত তিনিজনৰ হাতত যুদ্ধ হৈ পৰাস্ত হৈ যমদূত ঘাটি বিষ্ণুদূতৰ হাতত তাৰ জীৱটো মুক্তি পায়। এনেকৈ পুনৰ নামৰ মাহাত্যৰ নামৰ প্ৰাধান্য দিয়ে অজামিলে মুক্তি পায় লাষ্টত। এইখিনিতে ভাগৱতত উল্লেখ আছে যে পাপ কৰিলে বা প্ৰায়শ্চিত্ত কৰিলেই তাৰ পাপটো খণ্ডন নাযায়। নাযায়। প্ৰায়শ্চিত্ত কৰিলেও খণ্ডন নাযায়, এইটো কাৰণে তাৰ খণ্ডন গ'লেহেঁতেন যদি ঐকান্তিক ভক্তিৰ প্ৰয়োজন, হৰিনামৰ ঐকান্তিক ভক্তিৰ প্ৰয়োজন। গতিকে অজামিলে এনেকুৱা ভক্তিত বিলীন হৈ গ'ল, মানে হৰিত বাহিৰে বেলেগ কথা চিন্তাই মনত নাহিল তেওঁ। কিন্তু বিপথে গ'ল এই কথাটো। যেতিয়া হৰিৰ কথা চিন্তা কৰি কৰি লাষ্টত তেওঁ মানে মুক্তি পালে। অকল প্ৰায়শ্চিত্ত কৰিলেই যে মানে পাপটো খণ্ডন হ'ব সেইটো নহয়, তেওঁ হৰি ভক্তি কৰিব লাগিব। আৰু আগৰো তেওঁৰ পুণ্য আছে, মাক বাপেকৰ অজয় ভক্তিৰ ফলত যদি তেওঁৰ এইখিনি অলপ অসুবিধাৰ কাৰণে এইখিনি কষ্ট পালা। সেইকাৰণে তেওঁৰ পুণ্যাত্মা বৈকুণ্ঠত বিলীন হৈ গৈছে লাষ্টত। ভগৱানৰ নাজানাকে আমি যেতিয়া ভগৱানৰ নাম আমি চিন্তা নকৰোঁ বা নাভাবোঁ, তেতিয়া আমি অজামিল হৈ গ'লোঁ। গতিকে আমি ইয়াৰ পৰা অজামিল উপাখ্যানৰ পৰা এইটোৱে মানে বুজিব পাৰি যে মানুহে ঈশ্বৰক আৰাধনাটোৱে আচল বস্তু। বৰ্তমান যুগত আমি পূৰ্বতে কৈছোঁ যে আমি সকলোৱে অজামিল। বৰ্তমান কলিত আমি সকলোৱে অজামিল। গতিকে ইয়াৰ পৰা মুক্তি পাবলৈ হ'লে হৰিনাম চবৰে শ্ৰেষ্ঠ। এতিয়া হৰিনামৰ দ্বাৰাই আমি মুক্তিৰ পথ বিচাৰি পাম। এইখিনিয়ে আপোনালোকক ক'লোঁ। নমস্কাৰ। আমি শ্ৰেষ্ঠ এতিয়া